আমাৰ বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তা আহিছে, আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আহিছে, প্ৰশান্ত ফুকন ডাঙৰীয়া আহিছে, প্ৰধান বৰুৱা আৰু আমাৰ ইয়াৰ স্থানীয় বিধায়ক তেখেত লাগিয়ে আছে গোপন পেগু ডাঙৰীয়া। তেওঁলোকে ভালকৈ বুজি পায় এতিয়া আমাক য'ত গোটেই ঘটনাটো হ'ল, এজন মানুহ য'ত হেৰালে তাৰলৈকে সুদামা যাদৱ বুলি এতিয়ালৈকে বিচাৰি পোৱা নাই, বাকী দুজন পালে। সেইডোখৰলৈকে আমি চালোঁ আৰু চেনেলটোৰ ভিতৰলৈ সোমাই আমি কেনেকৈ ৰাখিব পাৰোঁ, কাৰণ আমি ইয়াতে আমাৰ সম্পদ হিচাপে ল'ব লাগিব, সম্পদে কাৰণ ইয়াতে কালি যিটো অনাকাংক্ষিত ঘটনা হ'ল, আমি যাতে অনাগত দিনত ৰাইজ সুৰক্ষিত হয় আৰু আমাৰ সা সম্পত্তি সুৰক্ষিত হয় তাৰ বাবে আমি কামখিনি কৰিম। আজিৰ পৰা কৰিছোঁ আৰু খুব কম দিনৰ ভিতৰত কৰিম। ইয়াৰ আগতেও আমাৰ জলসম্পদ বিভাগে গাই নদী প্ৰটেকশ্যনৰ কাৰণে আজি গাই নদী যথেষ্ট কণ্ট্ৰল হৈ গ'ল। ইমান ডাঙৰ ঘটনা এটা ওপৰত হোৱাৰ পিছতো গাই নদীত বিশেষ আমি অসুবিধা দেখা নাপালোঁ। সেইখিনি এই অঞ্চলতো আমি তেনেধৰণে কৰিম বুলি আশা কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সকলোকে নিৰ্দেশ দিছে যে আমি এই অঞ্চলত যাতে আমি আমি নজৰ ৰাখোঁ, যাতে কাৰো যাতে বিপদ নহয়। কালিয়ে তেওঁ আমাক ক'লে আৰু সকলোৱে কাম কৰি গৈছিলে। মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমি সকলোৱে তৎপৰতাৰে আৰু আমাৰ অৰ্থনৈতিকভাৱে আমি আৰু সমস্যা নাই, ৰাজ্যখন আগতকৈ অৰ্থনৈতিকভাৱে যথেষ্ট শক্তিশালী, সেইকাৰণে অসুবিধা ক'তো একো হ'ব নালাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কেশৱ মহন্ত আছে, আমি কথা পতাৰ চেষ্টা কৰিম যে কেনেদৰে এই গোটেই বিষয়টো পৰ্যবেক্ষণ কৰিছে, কেনেদৰে আগবাঢ়িব, কাৰণ এটা হঠাৎ হোৱা এটা দুৰ্যোগ, খুব হঠাৎ হোৱা দুৰ্যোগ আৰু কেতিয়াবা বহুত বছৰৰ মূৰে মূৰে হয়। এতিয়া আপোনালোকে অকণমান আগতে গম পালে যে চবতকৈ বেছি বৰষুণ হৈছে এইবাৰ, প্ৰায় 1000 mm বৰষুণ হৈছে, বৰষুণ আগতকৈ বেছি। গতিকে ইয়াৰ যিটো মানে দুৰ্যোগ, এই দুৰ্যোগটো খুব নিয়ন্ত্ৰণ কৰিব পৰা ব্যৱস্থা নহয়, কিন্তু তথাপিও যোৱাকালি আমাৰ সকলোৱে বিষয়াসকলে MP MLA সকলোৱে ধৰি গোটেইখিনি ৰাইজৰ ওচৰত লাগিল। আৰু সৌভাগ্যৰ কথা বুলি ভাবিছোঁ যে ইয়াত ক্ষয় ক্ষতিৰ দিনত এই ঘটনাটো হোৱাৰ কাৰণে বহুত কথা নিয়ন্ত্ৰণ কৰিব পাৰিলে। এইখিনিয়ে তাৰ বাদে যিখিনি লোকক এতিয়া মানে ৰিলিফ কেম্পত আছে, যাৰ গাঁৱত পানী হৈছে, আমি সকলোকে 300 কিমানখন গাঁও, 302খন গাঁৱৰ যোৱাকালি হৈছিল। আজি অৱশ্যে পানী ওলাই গৈছে, কিন্তু আমি তেওঁলোকক সকলো ধৰণৰ সাহাৰ্য ৰিলিফ যিখিনি আছে সকলোখিনি দিছোঁ। আমি নিজে এতিয়া আটাইকেইজন গৈছোঁ, ক'তো অসন্তুষ্টি পোৱা নাই, সকলো পোৱা বুলি কৈছে। আৰু পৰৱৰ্তী সময়ত আমি এতিয়া জনাইত আকৌ এবাৰ ৰিভিউ কৰিম, কৰি ক'ৰবাত যদি কিবা আৰু সমস্যা আছে সেইখিনি দূৰ কৰিম। এই ৰেল যোগাযোগ ব্যৱস্থাটো চিলাপথাৰলৈ থাকিবই, খালি এইখন আজি ৰেলৱেৰ GM আহিছে, চাই গ'ল। গতিকে অলপ আগতে আমি আশা কৰিছোঁ যে তেখেতসকলে যিমান পাৰে সোনকালে ব্যৱস্থা ল'ব। বানৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ একদম NDRF আছে, SDRF আছে, মানে যিমান লাগে তাতকৈ আমি বেছি ইয়াত আমি মজুত ৰাখিছোঁ। আজি আমি এতিয়া ইতিমধ্যে আমি গ'লোঁ, এইখিনি দেশত গ'লোঁ চিমেণ্ট মুখলৈ গ'লোঁ। তাত যিখিনি খহনীয়া হ'ল হৈছে, আমাৰ ৱাটাৰ ৰিচোৰ্চ বিভাগৰ মন্ত্ৰীকে ধৰি চিফ ইঞ্জিনিয়াৰ সকলো গৈছে, তেওঁলোকৰ প্ৰটেকশ্যনৰ কাৰণে যিখিনি স্কিম বনাব লাগে সেইখিনি প্ৰস্তুত কৰিছে। গতিকে তাত আমি ক্ষয় ক্ষতি একো নহ'ল, কিন্তু খহনীয়াটো খুব ভালকৈ হৈছে।